লগে লগে পৃথিৱীত অপায় অমংগল বৃদ্ধি হ'ল, দ্বাৰকা নগৰত বানপানী হ'ল, দ্বাৰকা আজিও উদ্ধাৰ হ'ল। আৰু প্ৰভুৱে ভয়ংকৰ তথ্য দিছে, পৃথিৱীত দুৰ্যোগ কলি কুচি আছা ধৰ্মত কলিৰ প্ৰদান সৰ্বনাশ। পৃথিৱীত দুৰ্যোগ কলি কুচিবে আচাৰ শ্ৰীমদ ভাগৱতত কোৱা হৈছে। আচাৰ নীতি নাইকিয়া হ'ব, মানুহৰ পিতা পুত্ৰৰ মাজত যুদ্ধ হ'ব, নিজৰ স্বামীয়ে নিজৰ পত্নীক হত্যা কৰিব, যিবিলাক এতিয়া ঘটনা পৰিঘটনাবিলাক পৃথিৱীত চলি আছে। পৃথিৱীত দুৰ্যোগ কলি কুচিবে আচাৰ হৈ ধৰ্মত কলিৰ প্ৰজা। কলিৰ মানুহবিলাক অধৰ্মী হ'ব। তেতিয়া ভগৱানক উদ্ধৱে কৈছে, তুমি এনেকুৱা এখন অপায় অমংগলে ভৰা সংসাৰত মোক থৈ নাযাবা, মোকো লৈ যোৱা প্ৰভু। তেতিয়া ভগৱানে কৈছে, সেই উদ্ধৱ, মই তোমাক কাষতে বহাই বৈকুণ্ঠলৈ লৈ যাব পাৰিলোহেঁতেন, কিন্তু তুমি বৈকুণ্ঠলৈ যাব নোৱাৰা। কাৰণ এই যিসকল ধৰ্মজ্ঞ লোক পৃথিৱীত থাকিব, তেওঁলোকক তুমি কৃষ্ণ কথা দিব লাগিব। তুমি আমি দুয়ো গ'লে মিলিব লুপ্ত হৈব কেন ইটো ভকতিৰ ভক্তিতত্ব নাথাকিব। আৰু ভকতি হৃদয়ত নাথাকিলে জীৱৰ কি হয় জানেনে? ওৰাম ভকতি বিহনে জীৱ যাইব ৰখাতল হেন জানি পৃথিৱীত থকা মহা। ভকতি যদি হৃদয়ত নাথাকে, জীৱবিলাক আপোনা আপুনি ৰখাতললৈ যাব। তেওঁলোকক ৰখাতলৰ পৰা তুমি উদ্ধাৰ কৰিব লাগিব, তুমি পৃথিৱীত থাকা।